নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। প্ৰথম কুৱেশ্যন, অসমীয়া গদ্য সাহিত্যৰ জনক কোন? অপশ্যন দিয়া আছে অনন্ত কণ্ডলী, ভট্টদেৱ, শংকৰদেৱ আৰু মাধৱদেৱ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ভট্টদেৱ। নেক্সট কুৱেশ্যনটো, উত্তৰ পূৰ্বাঞ্চলৰ কোনখন চহৰক ভাৰতৰ স্কটলেণ্ড বুলি কোৱা হয়? অপশ্যন দিয়া আছে টাৱাং, শ্বিলং, মেঘালয় আৰু গুৱাহাটী। শুদ্ধ উত্তৰটো হ'ব শ্বিলং। নেক্সট কুৱেশ্যনটো দিয়া আছে সৰ্বানন্দ সোণোৱাল অসমৰ কিমানতম মুখ্যমন্ত্ৰী আছিল? ইয়াৰ অপশ্যন দিয়া আছে 14তম, 15তম, 16তম আৰু 17তম। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 14তম। নেক্সট কুৱেশ্যনটো হৈছে ঈশান দত্ত কোনগৰাকী সাহিত্যিকৰ ছদ্মনাম? ইয়াৰ অপশ্যন দিয়া আছে যতীন্দ্ৰনাথ দুৱৰা, হোমেন বৰগোহাঁই, ৰীতা চৌধুৰী আৰু ইমৰান শ্বাহ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ইমৰান শ্বাহ। নেক্সট কুৱেশ্যনটো হৈছে কোনখন চহৰক উত্তৰ পূবৰ গেটৱে বুলি কোৱা হয়? ইয়াৰ অপশ্যন দিয়া আছে আইজল, কলকাতা, গুৱাহাটী আৰু ইটানগৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গুৱাহাটী। নেক্সট কুৱেশ্যনটো হৈছে মোলাই কোনগৰাকী বিশিষ্ট ব্যক্তিৰ উপনাম? ইয়াৰ অপশ্যন দিয়া আছে হেমচন্দ্ৰ গোস্বামী, ইমৰান শ্বাহ, যাদৱ পায়েং আৰু নীলিম কুমাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব যাদৱ পায়েং। নেক্সট কুৱেশ্যনটো হৈছে প্ৰথম চিনেমা পৰ্যটন নীতি ভাৰতৰ কোনখন ৰাজ্যই আৰম্ভ কৰে? ইয়াৰ অপশ্যন দিয়া আছে পঞ্জাৱ, বিহাৰ, কেৰেলা, গুজৰাট। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গুজৰাট। নেক্সট কুৱেশ্যনটো দিয়া আছে অসমীয়া সাহিত্যত কাক উপন্যাস সম্ৰাট বুলি জনা যায়? অপশ্যন দিয়া আছে নীলমণি ফুকন, ডক্টৰ নগেন শইকীয়া, ৰজনীকান্ত বৰদলৈ আৰু চন্দ্ৰপ্ৰসাদ শইকীয়া। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰজনীকান্ত বৰদলৈ। নেক্সট কুৱেশ্যনটো বিশিষ্ট মুখাশিল্পী হেমচন্দ্ৰ গোস্বামীয়ে কিমান চনত পদ্মশ্ৰী সন্মান লাভ কৰে? অপশ্যন দিয়া আছে 2015, 2017, 2021 আৰু 2023। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 2023।